জুই পুৰা লাগি আছে। Hey guys, welcome to my YouTube channel Sekut Blogger আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনাক মই এটা নতুন টপিক লৈ আহিছো। আপোনাক ইটাভাটা দেখাব চেষ্টা কৰিম আৰু আপোনাক সম্পূৰ্ণ ইটাভাটা দেখাব চেষ্টা কৰিম। ইটা কেনেকৈ বনায় আৰু ক'ত হয় বা কেনেকৈ গোটেই ফাৰ্ষ্ট পৰা লাষ্টলৈ প্ৰচেছটো আপোনাক দেখাবলৈ চেষ্টা কৰিম। ইটাভাটা মেইন জুইটো দেখাবলৈ চেষ্টা কৰিম। তেন্তে আহক আজি ভিডিঅ'টো আমি ট্ৰেইন কৰি পেলাই আৰম্ভ কৰোঁ। আৰু মূলত আছে এইটো আতিগড় আমি দুটা গৈ আছোঁ আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। আমি পাইছোঁ এতিয়া দমাল তিনিআলি। এইখিনি দমাল তিনিআলি আৰু এইপিনে সু চাইডতে সোমাই যাব লাগে। সোমাই যাওঁ এই আমি সু চাইডে সোমাই যাব লাগিব। এইটো দলং বনাইছে ইমান ওখ। বনাই আছে দলঙতো পানী মাৰি আছে চাহ। আমি গৈ আছোঁ এতিয়া ইটাভাটা আগলৈ আপোনাক দেখাম। আমি আহি গৈছোঁ ইটাভাটা, যিটো আপোনালোকে বেক চাইডে দেখা পাইছে ইটাভাটা। এইটো আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'টো। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। ইটা কেনেকৈ বনাই দেখাই আছোঁ আপোনালোকে বেক চাইডে চাওক। ইটাবোৰ বনাই থৈ দি এই এনেকৈ বোকাবোৰ মাৰা হয় প্ৰথমত বোকাবোৰ মাৰি তাত তেনেকৈ থোৱা হয়। থোৱা পেলাৰ পিছত তাৰপৰা তেনেকৈ ইটাবোৰ বনায় আৰু এইটো প্ৰথমত এনেকৈ বোকাবোৰ মাৰে প্ৰথমত মাটি দি পেলাই। তাৰপৰা বোকাবোৰ তাত লৈ গৈছে ন ইটা। এইবোৰ ইটাবোৰ বনাই থৈ দিছে আপোনালোকে দেখা পাইছে। এই ইটা বনাই আছে আপোনালোকে দেখাম মই ওচৰত গৈ দেখাইছোঁ আপোনালোকক ইটাৰ সম্পূৰ্ণ প্ৰচেছটো। এইটো আমাৰ হেল্পাৰ, ই দেখা দিব কেনে ইটা বনায়। এই মানুহজনে ক'ব কেনেকৈ ইটাবোৰ বনায়। বালি ভৰাব, বালি ভৰাৰ পিছত বোকাটো হাত ল'ব, বোকাটো কাটাৰ পিছত এনেকৈ ওলাই দি বনাব। ৰাউণ্ড বনাৰ পিছত মাৰ আকৌ কাগজটো ল'ব, এনেকৈ ঠেকেচা মাৰি পেলাব। ঠেকেচা মাৰি কাটাৰ পিছত এনেকৈ লৈ যাব, এনেকৈ পেলাই ঢালি দিব। তাৰপাছত এনেকৈ এবাৰ মাৰি দিব। এইটো হৈ গ'ল ইটা। এইটো কমপ্লিট কৰাৰ পিছত ইটা হৈ গ'ল। এইবোৰ দেখা পাইছে আপোনালোকে ইটা বনাই আছে পূৰা। ইটা বনাই আছে এইবোৰ দেখা পাই ইটা বনাইছে। ইয়াত কিমান দিন থয় ইটাটো? ইটাবিলাক ইয়াত কিমান দিন থাকে এনেকৈ বনায়? এইটো ধৰক কাতি মাহলৈ বনায় ইটাটো। কাতি মাহটো কম। এই ইটাবোৰ ইয়াত কিমান দিন ধৰি ৰাখে ইয়াত ফিল্ডত? অঁ এনেকৈ বনাই পেলাই কিমান দিন ৰাখে? ইটাটো ধৰক আজি যি ইটাটো বনাইছোঁ অঁ এইটো ধৰক 5 দিনমান থাকিব পথাৰটো এনেকৈ। পিছত 5 দিন পিছত এনেকৈ ভাজ কৰে। ধৰক উঠাই লৈ সামাল মাৰিব, সামাল মাৰি চৌকাত লৈ যাব। মানে খামাল বনাই পেলাই চৌকাত দিয়ে ন। এতিয়া আমি গৈছোঁ ওপৰত ভাটাত গৈছোঁ, মানে যোনটোত জুই জ্বলায় আৰু আপোনালোকৰ তাত দেখাম কেনেকৈ কিমানখিনি জুই। এইটো চাগে আজিলৈকে কোনো দেখা নাই চাগে, বেছিভাগ মানুহে দেখা নাই ভাটাৰ ভিতৰত কেনেকৈ জুই লগায়। আপোনাক দেখাবলৈ চেষ্টা কৰিম। তেন্তে আপোনালোকে আহক মোৰ লগত আগুৱাই যাই থাকিব বনাবলৈ। আৰু এইটো ৰেডি হৈ গৈছে এইখিনি, এইটো বিকিবলৈ ৰেডি হৈ গৈছে। ইয়াত এটা ইটা কিমানকৈ পায়? অঁ এইবোৰ ইটা আপোনাৰ দেখা পাইছে এইবিলাক চব ৰেডি হৈ গ'ল। এবাৰ মানুহে লৈ যায় আৰু এইবোৰ ইটা আপোনালোকৰ এপিছত 8 টকামানকৈ পৰে চাগে। 8 টকা 8.5 টকাকৈ পৰে নেকি এপিছত। আৰু আপোনালোকক এইটো গাঁতটো দেখাম এতিয়া ভাটাৰ, য'ত ইটাবোৰ থৈ পেলাই পোৰা হয়। এইবোৰ চাওক আপোনাৰ গাঁতটো দেখা, গাঁততে ইটাবোৰ পোৰা হয়।
তাত আপোনাৰ যোনটো খাই তাত খামাল কৰি এইবিলাক থৈছিলে বনোৱাৰ পিছত তাৰপিছত এনেকৈ ভাজ দিয়া হয় ইয়াত ভাজ দিয়া হয় তেনেকৈ ভাজ দিয়া হয় পিছত জুই লগাই এইটো পূৰা গাত এইবোৰ দেখিছে পূৰা ইটাবোৰ ওলাই আছে এইবোৰ কয়লা দেখিছে এইবোৰ কয়লা দি পেলাই ফ'কাছ লৈছে না ফ'কাছ লৈছে এইবোৰ কয়লা ইটাৰ ভিতৰত সোমাই পেলাই ইটাবোৰ জুই লগোৱা হয় এইবোৰ ইটা ৰেডি হৈ গৈছে এইবোৰ ইটা ৰেডি হৈ গৈছে এইবোৰ বিকাৰ কাৰণে এইবোৰ মোৰ পিছফালে দেখা পাইছে আপোনালোকে ইটা বনাই আছে ইয়াত ইটা বনাই ইয়াত থোৱা কেইদিনমান থোৱাৰ পিছত ইয়াত লগোৱা হয় আৰু আপোনালোকৰ গাঁতটো যোনটো দেখালোঁ এই গাঁততে আপোনালোকে ইটাবোৰ ভৰাই পেলাই জুই জ্বলায় আৰু এইবোৰ কয়লা দি পেলাই জুই জ্বলোৱা হয় যোনটো কয়লা আপোনাক মই মাত্ৰ দেখালোঁ আৰু ইয়াতো বনাই আছে এতিয়ালৈকে ইটা ব'লা ওপৰত যাওঁ এইপিনে ভিতৰত এইপিনে এইটো উঠি গ'ল একদম ওপৰত এইবোৰত জুই লাগি আছে এইবোৰত জুই লগা আছে এইবিলাক ইটাবোৰ যোনবিলাক দেখিছে আপুনি ঢাকা এইবিলাক উঠা এইবিলাকত তলত জুইত আছে আৰু আপোনালোকৰ জুইটো আমাৰ দেখাম দি পেলাই জুই লগোৱা চাব এইটো যোনটো দেখা যায় এইটো এইবিলাক চাওক কেনেকুৱা জুই লাগি আছে এইবোৰ কয়লা দিয়া হয় ইয়াত বহুত গৰম তাপ আহি আছে আৰু ইয়াৰ পৰা তাপৰ কাৰণে ইয়াত থাকিব পৰা নাই মানে এনেকুৱা গৰম তাপ আহি আছে বহুত তাপ লাগি আছে গাত আৰু এইবোৰ কয়লা দি পেলাই জুই দিয়া হৈছে এতিয়া কয়লা ঢালি দিছে ক'লা কিনাৰত কয়লা পৰি আছে জুই দেখিছে জুই লাগি আছে আপোনালোকৰ পূৰা জুই তাপ জুই পূৰা লাগি আছে আৰু এনেকৈ আপোনালোকৰ জুই লগাৰ পিছত এইপিনৰ পৰা ধোঁৱা ওলাই এইটো দেখিছে যোনটো ৰঙা চিমনি হয় চিমনি বুলি কয় ওপৰেদি যিবিলাক আপোনাৰ ফাঁক আছে ফাঁকেদি সোমাই পেলাই তেনেকৈ ওলাই যায় আৰু আজিলৈ ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই